Niju baru mana lah? Anai menbla Good morning. আমি এনেদৰে সদায় ৰাতিপুৱা ফাৰ্ষ্ট টাইম 4 বজাত উঠো আৰু উঠি মেলি প্ৰথম কামটো হৈছে আমাৰ গা পা ধোৱা তাৰ পিছতে আমাৰ ক্লাছ 5:30টাৰ পৰা এতিয়া আমি চাহ খাম সকলো চাহ খাই আছে এয়া মোৰ বন্ধুসকল আছে ইফালে চাহ খাই আছে মই চাহ লৈ লওঁ বাস চাহ লৈ এতিয়া চাহ খাম তাৰপিছত আমি যোগা ক্লাছলৈ যাম বহাগৰ পদূলিতে আহি আছো আমি এতিয়া বহাগৰ পদূলিতে বুলি যেটো ষ্টেজ আছে মঞ্চ মুকলি মঞ্চ কলাক্ষেত্ৰত তালৈকে আমি গৈ আছো কন্টাক্ট পিছতে আমাৰ যোগা ক্লাছ আৰম্ভ হ'ব আমাৰ সংগীবৃন্দসকল পিছফালে আহি আছে হাতখন নাগি দিয়া গুড মৰ্নিং মোৰ নাম শ্যামলী মন আমলুকৰ হয় শ্যামলী যোগা কৰি কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম ভাল লাগিছে ফাৰ্ষ্ট টাইম মানে নহয় মই আগৰ পৰা কৰে ইমান ৰাতিপুৱা ফাৰ্ষ্ট টাইম 5:30টাত কৰি কেনেকুৱা লাগিছে ভাল লাগিছে ভাল ওপৰে মানে আমি আহি পাই গ'লো যোগাস্থলী সকলোৱে ইয়াতে বহি আছে বৰ্তমান আমিও বহিম ঠাই পাতি পাৰি লওঁ গুড মৰ্নিং ছাৰ গুড মৰ্নিং আমাৰ যোগাৰ টিচাৰ নামটো কৈ দিয়ক ছাৰ ভাস্কৰ গগৈ ছাৰ গুড মৰ্নিং গুড মৰ্নিং ক্লাছলৈ আহিলোঁ আমাৰ ছাৰসকলে আমাক প্ৰশিক্ষণ দি আছে ছাৰ চিনাকিটো দি দিয়ক মই কিৰণ শৰ্মা এওঁ ছাৰ মৃত্যুঞ্জয় ৰজ্জক আমাক প্ৰশিক্ষণ দিব আমি এয়া যোগাস্থলী পালোহি সকলো বন্ধু বহি আছে এনেদৰে চলি থাকে ৰাতিপুৱা 5 বজাৰ পৰা 6:30 বজালৈ যোগাৰ ক্লাছ তাৰপিছত খন্তেক বিৰতি ব্ৰেকফাষ্ট পুনৰ আৰম্ভ হয় মটক জনগোষ্ঠীৰ গছতলৰ বিহু নৃত্য প্ৰশিক্ষণ কৰ্মশালা আৰু প্ৰশিক্ষণ লয় তিৱা জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থীসকলে বলক আমি উপভোগ কৰোঁ মটক জনগোষ্ঠীৰ ইয়াৰ গছতলৰ বিহু ইফালে যদি চলি আছে মটক জনগোষ্ঠীৰ গছতলৰ বিহু আনটো দিশত আকৌ চলি আছে বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য গতিকে আহক এইবাৰ আমি উপভোগ কৰোঁ বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে এই যে দেখিছে বাগৰুম্বা নৃত্য পৰিৱেশন কৰি আছে এওঁলোক হৈছে টাই আহোম জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থী এওঁলোকে প্ৰশিক্ষণ লৈছে বাগৰুম্বা নৃত্য আৰু যিসকল বড়ো জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থী আহিছে তেওঁলোকে গ্ৰহণ কৰিছে টাই আহোমৰ লাইলুংখাম নৃত্য এনেদৰে দ্বিতীয়টো ক্লাছৰ শেষত দুপৰীয়া আহাৰ বিৰতি আৰু ক্ৰমান্বয়ে দেখা যায় বড়ো তিৱা টাই আহোম আৰু মটক জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থীসকলে ক্ৰমান্বয়ে ঢাপলি মেলে ভোজনালয়লৈ
আৰু সকলোৱে ভোকাতুৰ হৈ ৰং ধেমালি মনেৰে গৈ একেলগে বহি এসাঁজ খায় ভোজনালয়ত। তাত দেখা যায় গুৰুসকল শিষ্যসকল সকলোবিলাক একেলগে মিলিজুলি গুৰু শিষ্য মিলন হৈ ভোজন কৰে অৰ্থাৎ খায়। গতিকে আহক আমি এই খোৱাৰ দৃশ্য দেখাইছোঁ আপোনালোকক, চাই থাকক। এদিন যদি মাছ, এদিন মাংস, এদিন যদি কণী আৰু এদিন পনীৰ। গতিকে চাওক কিমান ধুনীয়া এটা পৰিৱেশ। বড়ো, তিৱা, টাই আহোম আৰু মটক জনগোষ্ঠীৰ যি 4টা জনগোষ্ঠীৰ মিলন, এই মিলনত 120ৰো অধিক প্ৰশিক্ষাৰ্থী আৰু 30জনতকৈ অধিক প্ৰশিক্ষকে একেলগে বহি এসাঁজ খায়। আৰু খোৱাৰ শেষত কিছু বিৰতি, কিছু ডিছকাছ, কিছু আলোচনা আৰু নানা ৰং ধেমালি ৰহস্যৰ মাজেৰে কিছু চেলফিৰ মুহূৰ্ত। এনেদৰে বিভিন্নজন কণ্ঠশিল্পী, অভিনয় শিল্পী, নৃত্যশিল্পী আৰু গুৰুসকলৰ লগত একপি ফটো উঠোৱাৰ পিছত পুনৰ আমাৰ তৃতীয়টো ক্লাছ আৰম্ভ হয় সত্ৰীয়া নৃত্য। আৰু প্ৰতিটো জনগোষ্ঠীৰ পৰা প্ৰতিজন প্ৰশিক্ষাৰ্থীয়ে গ্ৰহণ কৰে সত্ৰীয়া নৃত্য। এনেদৰে সামৰণি পৰে সত্ৰীয়া নৃত্যৰ ক্লাছ। তাৰপিছত খন্তেক বিৰতি আৰু সকলো দুখ ভাগৰ পাহৰি সকলোৱে নিদ্ৰাত মগ্ন হৈ যায়। ইয়াৰ পিছতে পুনৰ আৰম্ভ হয় ভোৰতাল নৃত্য। সদায় দিনটো ৱৰ্কশ্বপ শেষ হোৱাৰ পিছত মানে সন্ধিয়া অলপ জমনি কৰোঁ। আজিও আমি কৰিম হয়নে? আজিও কৰি সন্ধিয়া বুলি ধৰি লওক আমি আছোঁ, গোটেই ল'ৰা ছোৱালীবিলাক ৰেডি। মেম আছে, আমাৰ অনুষ্ঠান আৰম্ভ হ'ব হ'ল। মেম কিবা এটা কওক। আজি অনুষ্ঠান তিৱাসকলৰ লগতে আৰু 2টা জনগোষ্ঠী থাকিব। আমি এনেদৰে দিনটো কষ্টৰ শেষত সন্ধিয়া ভাত পানী খাই আমি সদায় এনেদৰে এনজয় কৰোঁ হয়নে মেম? এই মজা, আমি সকলোৱে এনজয় কৰিম। পিছফালে সকলো তুমি দেখা আছে।
এনেদৰে বিভিন্ন হাঁহি ধেমালি ফূৰ্তি ৰং তামাচাৰ মাজেৰে ক্ৰমান্বয়ে এদিন দুদিনকৈ 15 দিন পাৰ হ'ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। লগৰবোৰৰ সৈতে বিভিন্ন হাঁহি ধেমালি ফূৰ্তি আনন্দ এইবোৰ সকলো পাহৰি যেন লাহে লাহে গৈ গতি কৰিছে শেষৰ দিশে। অনুষ্ঠান হ'ল, কৰ্মশালা শেষ হ'ল, অনুষ্ঠানৰ সামৰণি অনুষ্ঠান পৰিল। তাৰপিছত ক্ৰমান্বয়ে লগৰবোৰৰ সৈতে আজি একপি কালি একপি বিভিন্ন ধৰণৰ ফটো ৰং তামাচা ধেমালি এইবোৰ কৰি কৰি যেন শেষত ঘৰমুৱা হ'বলৈ ধৰিছে সকলো। বিভিন্ন তাৰকা শিল্পীসকলৰ পৰা পোৱা জ্ঞান, বিভিন্ন জ্যেষ্ঠসকলৰ পৰা পোৱা অভিজ্ঞতা, এই সকলোবোৰ সামৰি যেন এদিন সকলো ঘৰাঘৰি যাবলৈ ৰেডি হৈছে। আৰু ঘৰাঘৰি যোৱাৰ আগৰ শেষ মুহূৰ্তত যি দৃশ্য, সেই দৃশ্য যেন কোনেও সহ্য কৰিব পৰা নাই। ইজনে সিজন বন্ধুৰ পৰা ইটো জনগোষ্ঠীয়ে সিটো জনগোষ্ঠীৰ মাজত যি মিলা প্ৰীতি, এই মৰম স্নেহ যিবোৰ গুৰু শিষ্য মিলন, সেই মিলনক এৰি যেন কোনো যাব পৰা নাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা। আৰু নগ'লেতো উপায় নাই, এয়াই হৈছে নিয়তিৰ নিয়ম। ক্ৰমান্বয়ে সকলোৱে আগবাঢ়িছে নিজৰ ঘৰমুখীয়া হৈ। কিন্তু ইমানবোৰ মৰম ভালপোৱা প্ৰেম শ্ৰদ্ধা ভক্তি অভিজ্ঞতা জ্ঞান এইবোৰ এৰি জানো ঘৰলৈ যাব পাৰে? কেনেকৈ যাব পাৰে এইবোৰ সামৰি স্মৃতিবোৰ বুকুত বান্ধি লৈ? উপায় নাই, এইবোৰ লাগিব। তুমি বুকুখন খুলি দিয়া।